প্ৰিয় দৰ্শকসকল, আজি ৰাতিপুৱাই বনালো অৰিঅ' বিস্কুটৰ কেক। খাবলৈ খুবেই ভাল হৈছিল। আহকচোন মই কিদৰে বনাইছো চাই লওঁ। অৰিঅ' বিস্কুটৰ কেক বনাবৰ কাৰণে মই 3টা বিস্কুট লৈছো আৰু বিস্কুট কেইটা মই ক্ৰীমৰ সৈতে মিক্সি জাৰটোত দি দিলো। তাৰ পিছত গ্ৰাইণ্ডিং কৰি লম। এতিয়া লৈছো এটা বাটি, এইদৰে উলিয়াই দিলো আৰু চেনি জোখমতে, অকণমান বেকিং পাউডাৰ আৰু লৈছো মই আধা কাপ গাখীৰ। এতিয়া অকণমান গাখীৰ দি কাটা চামুচখনেৰে ভালদৰে মিহলাই লম। এতিয়া ইয়াত মই অলপ অলপকৈ গাখীৰখিনি দি বেটাৰটো ভালদৰে প্ৰস্তুত কৰি লম। বেটাৰখিনি প্ৰস্তুত হৈয়ে গৈছে। এতিয়া ইয়াত মই আৰু অকণমান গাখীৰ দি দিছোঁ। আকৌ ভালদৰে মিহলাই লম। বেটাৰখিনি ভালদৰে প্ৰস্তুত হৈ গ'ল। এতিয়া মই এটা কুকাৰত নিমখ দি দিছোঁ। নিমখখিনি ভালদৰে গৰম হ'বলৈ দিম। গৰম হ'বলৈ দিছোঁ। এতিয়া মই এটা টিফিন বাতি লৈছোঁ। টিফিন বাতিটোত অকণমান ঘি সানি লৈছোঁ। এতিয়া দি দিছোঁ অকণমান ময়দা। বাতিটো অকণমান লৰাই দিম। এয়া চাওক, ভালদৰে সানি ল'লোঁ। এতিয়া বেটাৰখিনি ইয়াতে দি দিছোঁ। এই কেকটো সিজিবলৈ আধা ঘণ্টামান সময় লাগিব। এতিয়া কুকাৰটো গৰম হৈ আছে। টিফিন বাতিটো ইয়াত দি দিছোঁ। কুকাৰৰ গেছকেটটো এৰুৱাই লৈছোঁ। এতিয়া দি দিলোঁ আৰু হাফৰখন বন্ধ কৰি দিলোঁ। আধা ঘণ্টাৰ পাছত কেকটো ৰেডি হৈ গ'ল। এয়া চাওক, অকণমান সময়ৰ বাবে ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পাছত এয়া কেকটো। এতিয়া এখন প্লেট লৈছোঁ। প্লেটখনত টিফিন বাতিটো উল্টা কৰি অকণমান টুকুৰিয়াই দিম। এয়া চাওক, কেক হৈ গ'ল। প্ৰিয় দৰ্শকসকল, আপোনালোকৰ যদি ভাল লাগিল লাইক কৰিব আৰু কমেণ্ট কৰিব। অন্য এদিন আহিম এটা সুন্দৰ ৰেচিপিৰ সৈতে, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।